হাই গাইজ, যিহেতু আপোনালোকে গম পাইছেই চাগে মই এবাৰ শ্ৰী শ্ৰী বংশীগোপাল দধিমন্থন দলৰ লগত জড়িত আছোঁ। যিহেতু আজি আমাৰ বহাগ মাহৰ 1 তাৰিখ, গতিকে আমাৰ আজিৰ পৰাই অনুষ্ঠান আৰম্ভ হ'ল আৰু আজিৰ অনুষ্ঠান আছিল ছয়গাঁও দলৈপাৰা ৰঙালী বিহু সন্মিলন। এনেকৈ আমি আহি পাই দেখিলোঁ যে সকলোৱে মেকআপ ৰুমত মেকআপ কৰি আছে, সকলো শিল্পীয়ে। আমি অহাত অকণমান দেৰি হ'ল বাৰু। সকলোৰে মেকআপ কৰা হোৱাৰ পাছত আমি আজি নাটকখনি আৰম্ভ কৰিলোঁ আৰু মই মিউজিচিয়ানৰ লগত বহিছোঁ গীত পৰিৱেশন কৰিবৰ বাবে। এনেকৈ বহু সময়ৰ পিছত নাটকখন আৰম্ভ কৰি শেষো হ'ল আৰু দধিমন্থন অনুষ্ঠানটি আমাৰ খুৰাহঁতে আগবঢ়াই নিলে। আৰু এয়া দেখিছে নহয়, যশোদা সুন্দৰীয়ে কেনেকৈ গোপীসকলৰ লগত দধিমন্থন কৰিছে। মন্থন কাৰ্য শেষ হোৱাৰ পাছত আমি এয়া প্ৰসাদ খালোঁ, তাৰ পাছত ভাত খাবলৈ আহিলোঁ, সকলোৱে বহিছোঁ আৰু অকণমান টাইম তাত থাকি আমি ঘৰলৈ বুলি উভতি আহিলোঁ। আজিলৈ এৰিছোঁ, বাই বাই।